হেল্ল' গাইজ, এয়া মই চিলড্ৰেন ডে বুলি ৰেডি হ'লোঁ। গোটেইকেইটা ফ্ৰেণ্ডছ ভাবিলোঁ যে এপাক আমি আগৰ স্কুললৈ যাওঁ, যিহেতু বহুত দিন যোৱাও নাছিলোঁ, মনতো পৰি আছিল। আৰু টিচাৰবিলাকো ভাবিলোঁ যে এবাৰ লগ কৰি আহোঁ। এয়া মোৰ স্কুল, গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। এইখন স্কুলে মোক বহুত বস্তু শিকাইছে, মোৰ লাইফৰ বেষ্ট এক্সপিৰিয়েঞ্চ দিছে, মানে বহুত মেমৰিজ আছে। আৰু এয়া টিচাৰবিলাকৰ লগত অলপ কথা পাতিলোঁ, যিহেতু বহুত দিন পিছত লগ পাইছোঁ, বহুত কথা ওলালে। এয়া মোৰ ক্লাছৰুম, কিমান যে মেমৰিজ আছে, কিমান যে ইয়াতে সময় কটাইছোঁ, ভাবিলে বহুত দুখ লাগে, বহুত ইম'চনেল হৈ গ'লোঁ অলপ টাইমৰ কাৰণে আমি গোটেইকেইটাই। সঁচাই দে, স্কুল লাইফৰ নিচিনা একো হ'ব নোৱাৰে। কোনোৱে ৰিপ্লেচ কৰিব নোৱাৰে স্কুলক, যিমানে কলেজ নাযাওঁ কিয়, যিমান নতুন ফ্ৰেণ্ডছ নহওক কিয়, বাট স্কুলৰ ফ্ৰেণ্ডছবোৰ বেলেগে হয়। আমি ভাবিলোঁ যে এয়া নতুন পাৰ্ক এখন খুলিছে, এয়া অলপমান ঘূৰি আহোঁ বুলি। বহুত ধুনীয়া পাৰ্ক, আমি এয়া অলপমান ঘূৰিলোঁ, ভাল লাগিলে। তাৰপিছত ভাবিলোঁ যে গোটেইকেইটাই অলপমান কিবা খাই আহোঁ। এয়া আমি বাৰ্বিকিউ নেশ্যন আহিলোঁ। বহুত দিন পিছত এনেকৈ একেলগে খালোঁ, যিহেতু চবে বেলেগ বেলেগ কলেজ, বেলেগ বেলেগ ইউনিভাৰ্চিটি, সেইকাৰণে টাইম নিমিলে। এনেকৈ মাহত এবাৰ লগ হ'লেও বহুত ভাল লাগে। এয়া আমি গোটেইকেইটাই এতিয়া ওলাই দিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।